কেতিয়াকৈ একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন আৰু কিদৰে কৰা হ'ব প্ৰপত্ৰ পৰীক্ষা আৰু এই মুহূৰ্তত এই লাখপতি বাইদেউক লৈ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা সবিশেষ জনাই যাম ৰিচ টাইমৰ প্ৰতিগৰাকী দৰ্শকক আৰু এতিয়া লাখপতি বাইদেউক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়াকৈ একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন আৰু কিদৰে কৰা হ'ব প্ৰপত্ৰ পৰীক্ষা আৰু লাখপতি বাইদেউক লৈ এই মুহূৰ্তত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ ঘোষণা শীঘ্ৰেই পৰীক্ষা কৰা হ'ব লাখপতি বাইদেউৰ ফৰ্মসমূহ যিসমূহ ফৰ্ম আছে অতি শীঘ্ৰেই পৰীক্ষা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে লগতে পৰীক্ষা কৰা হ'ব বাইদেউসকলৰ সন্তানৰ সংখ্যা একাউণ্টত ধন সোমাব যিসকল লাখপতি বাইদেউ আছে তেওঁলোকৰ এই একাউণ্টত পোনপটীয়াকৈ ধন সোমাব ইয়াত কোনো ধৰণৰ দালাল নাথাকে আৰু টকাও সোমাব এতিয়া পোনপটীয়াকৈ আপোনাৰ একাউণ্টত আৰু যিসকলে 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ একাউণ্টত পুনৰ 25,000 টকা এতিয়া সোমাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকলে 10,000 টকাৰে ব্যৱসায় কৰে প্ৰথমতে যিখিনি 10,000 টকা সোমায় সেইখিনিৰে যদি তেওঁলোকে ব্যৱসায় আৰম্ভ কৰে তেতিয়াহ'লে তেওঁলোকৰ একাউণ্টত পুনৰ 25,000 টকা সোমোৱাই দিব বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এতিয়া লাখপতি বাইদেউক লৈ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই